কবিতাৰ শিৰোনাম কিতাপ। কবি উজ্জ্বল পাউগাম। আবৃত্তি অভিশ্ৰুতি শৰ্মা। গোসাঁই ঘৰত নে পিতাইৰ টেবুলত প্ৰথম দেখিছিলোঁ তোমাক, পাহৰিলোঁ। আয়ে নে পিতাই প্ৰথম তোমাৰ লগত কৰাইছিল চিনাকি, তাকো পাহৰিলোঁ। কোনে জানো তোমাৰ গাত প্ৰথম ৰখুৱাইছিল মোৰ দুহাত, কোনে জানো কপালত লৈ সেৱা কৰিবলৈ শিকাইছিল মোক। কিতাপ, মোৰ প্ৰাণৰ উত্তাপ, মোৰ বিপদৰ বন্ধু, মোৰ জ্ঞানৰ হাজাৰ দুৱাৰ, আন্ধাৰৰ অযুত চাকি। তোমাক চিনি পোৱাৰ দিন ধৰি মোৰ বুকুত তুমি, তোমাৰ বুকুত মই, কি যে নিবিড় আত্মীয়তা। তোমাক চিনি পোৱাৰ বাবেই মই লগ পালোঁ শংকৰদেৱক, মই লগ পালোঁ বুদ্ধক, বিশ্ববিজয়ী আলেকজেণ্ডাৰক, সাহসী পুৰুষ লগ পালোঁ ভিঞ্চিক, হো চিমিনক, চিনি পালোঁ ৰাম ৰাৱণক, নিজক সজালোঁ ভীম অৰ্জুন, অনুভৱ কৰিলোঁ এন ফ্ৰাংকৰ অনাবিল হৃদয়ৰ উত্তাপ। কত ৰাতি তোমাৰ বুকুত মূৰ থৈ টোপনি গ'লোঁ, কত ৰাতি তোমাৰ বুকুত চকু থৈ উজাগৰি কটালোঁ, কত দিন তোমাক বুকুত সাৱটি পাৰ কৰিলোঁ। কি যে এক সৰল আকুলতা, তোমাৰ বাবেই বুকুত থিতাপি ল'লে ভালপোৱা, তোমাৰ বাবেই মাটি আৰু মানুহ মোৰ প্ৰথম প্ৰেমিক, তোমাৰ বাবেই মোৰ জীৱন কবিতা, নেকপকপীয়াকৈ যি মোৰ বুকুত বান্ধিছে ঘৰ। তোমাতে পালোঁ ককা আইতাৰ সাধু কথা, মোৰ সাদৰী আইৰ স্নেহ সনা মাত, মোৰ ধৈৰ্যশীল পিতাইৰ বুকুৰ সাহস, মোৰ গাঁৱৰ ডেকা গাভৰুৰ নিষ্পাপ প্ৰেম। তোমাৰ বুকুত খোদিত হৈ আছে মানুহৰ উত্থান পতনৰ জীৱন গাথা, তুমি আছা বাবেই জীৱন্ত হৈ আছে মানৱ সভ্যতা। পাহাৰতকৈ ওখ তোমাৰ উচ্চতা, সাগৰতকৈ বিশাল তোমাৰ হৃদয়, উৰ্দিত সূৰ্যৰ দৰে তোমাৰ অন্তহীন যাত্ৰা। ধন্যবাদ।